এটা ভয়ংকৰ দৃশ্য। কেতিয়া কি হ'ব কোনেও ক'ব নোৱাৰে। ভয় শংকাৰ মাজত হাজাৰ হাজাৰ জনতা। এটা ভয় লগা ঘটনা সংঘটিত হৈছিল লখিমপুৰ জিলাৰ ইছলামপুৰত। গাৰ নোম শিহৰি উঠা এক ভয় লগা দৃশ্য। পাৱাৰ গ্ৰেডে বিপদ মাতি আনিছে নেকি হাজাৰ হাজাৰ জনতাৰ। ওপৰত কেইবা হাজাৰ ভল্টেজৰ বিদ্যুতৰ তাঁৰ, তলত জনতাৰ মাজত হাহাকাৰ পৰিস্থিতি। তাৰৰ তলত থকা যিকোনো বস্তুতে জ্বলে টেষ্টাৰ। দেখুৱাই ল'ব বিচাৰিছো সেই দৃশ্য। ভয় শংকাৰ মাজত স্থানীয় জনতা, কিন্তু নিৰপায়। এতিয়া প্ৰশ্ন উত্থাপিত হয়, অনিচ্ছাকৃত দুৰ্ঘটনাৰ বাবে দায়ী হ'ব কোন? নিউজ ডেস্ক, জনতা কণ্ঠ অসম।